Hello everyone, good morning. আৰু আজি মই ক্লাছত আহিছো সাকসুনি মান আন্ধাৰ কোনো নাই সৰি লিফটত যাব লাগিব মই এতিয়া মোৰ ক্লাছ আছে আজি 8th ফ্লোৰত সি ব্লক কোনো নাই এখিনি জায়গাত কি আন্ধাৰ মানে ইমান ডাঙৰ বিল্ডিংটো ভয় লাগি যায় মানে অকলে ঘূৰি ফুৰিবৰ কাৰণে কোনো আহাও নাই আজি চাও ওপৰত আহিছে না নাই মই এতিয়া 8th ফ্লোৰ যাই আছো Okay, log পাই আছো ক্লাস আছে ক্লাস কৰি আজি এটা বেলেগ এটা জায়গাত যাম মই আপোনালোকে চাই থাকক আহি পালে ৰিচা হত ৰিচা ক্লাছত তো জাগাই নাই কি কৰিবা আমি এতে খেলি তো কি দুখন চেয়াৰ কমি হৈ গ'ল কি কৰিবা তোমালোকে ইয়াতে বহি দিয়া ধুনীয়াকৈ জাগা জাগা আছে ডিসপোজেবল পাৰ আনছা নাই ভাতো খাই দিলো হৈ গেলেগে এয়া তাইক কিবা এটা জমা কৰিছে কিহৰ জমা কৰিছে এয়া পকেট মানি ভাবছো কিবা খোৱাবই নেকি জগৰা আমাক আজি পইচাই নাই পইচা নাই কিবা কাগজ প্ৰিণ্ট কৰি আনিছে তো মই আপোনালোক ভিউটো একবাৰ দেখাইছোঁ অলৰেডি মই তেতিয়া কি কৰিছোঁ জানা নাই এইখন খিৰিকী ইয়াতে খোলা নাযায় সেইটো ৰুমৰ আমাৰ খিৰিকীটো পাৰ হৈ কিনে গৈছোঁ মই ফটো মাৰিবৰ কাৰণে মজা কিন্তু দেই আমাৰ গুৱাহাটীখন আমাৰ গুৱাহাটী আমাৰ খানাপাৰা ধুনীয়া লাগি আছে একদম যাওঁ ৰুমত মই তোমালোক থাকা যে ছাৰ আহিব এনেও ৰুমটো চাগে চিফ্ট কৰিব বেলেগত তোমালোকে চিন্তা কৰিব নালাগে মই কিবা ব্যৱস্থা কৰি দিম হল এতিয়া আমাৰ ৰুমটো চেঞ্জ কৰি দিলে বা কেনেকুৱা লাগিছে কওক আপোনাৰ কোনটো কাৰণে ভাল লাগিছে আহাৰ কাৰণে আজি এনে ক্লাছটো চেঞ্জ কৰাৰ কাৰণে ক্লাছটো চেঞ্জ কৰি আহিছোঁ ক্লাছ হৈছে ইমান ভাল লাগিছে ন সো আমাৰ ক্লাছ শেষ হৈ গ'ল এতিয়া 3 ঘণ্টা একেলগে বহিছোঁ কেনেকুৱা লাগিছে মজা এইটো হয় বৰিং লাগিছে তোৰ বহা নাই দেচোন 3 ঘণ্টা তোৰ কিমান 2 ঘণ্টামান হৈছে নেকি তোৰ নাই 2.5 হোৱা নাই চাৰে তো অলপ দেৰিকৈ আহিছিল না এইটো হয় সিহঁতে এতিয়াহে আহিছে ৰিচা হতে তো এতিয়া আমি ওলাই যাওঁ ইয়াৰ পৰা আৰু পিছফালে আমাৰ অহা নাই নেকি নাই নাই আমি নাযাওঁ তোগেদি কেলৈ যাম আমি এতিয়া মই ক'ৰবাত যাম মই আজি ফুৰিব যাম গম পাইছে নাই খানা এটা আছে আজি খাচীৰ মাংস খালি ছাগলীয়ে খাই যাম তো ৰিচা কি ক'লে ছাৰে নুশুনিলা তুমি 3 ঘণ্টা যে ক্লাছ কৰিলে কেনেকুৱা লাগিল একদম বহুত বেছি ভাল লাগিছে আৰু বৰ লাগিছে ধুনীয়া লাগিছে বাপৰে ইমান টাইম পাৰি নেকি একেলগে ইণ্টাৰেষ্টিঙে হয় ছাৰে যিখিনি কৈ আছে ভালে লাগছে ইমান টাইম নোৱাৰি আৰু সেইবুলি একেলগে বহি এতিয়া ঘৰ যাবি নেকি আমাৰ খানাটো নহ'ল দে আমাৰ খানাটো কি হ'ব আমাৰ বাৰ্থডে আহি আছে ন আমাৰ দুটা ৰাইজ একেলগে বাৰ্থডে আহি আছে আমি ডেটটো নকওঁ ছাৰপ্ৰাইজ হেল্ল' বহুত ডাঙৰ ষ্টৰি হৈছে নহয় আহোঁতে মোৰ আহোঁতে বহুত ডাঙৰ এটা ষ্টৰি হ'ল নহয় কি হ'ল ৰচোন ক'বা দি ৰ না এয়া হ'ল আমাৰ সুপ্ৰিয়া মোৰ স্কুল ফ্ৰেণ্ড বহুত দিনৰ পিছত লগ পাইছোঁ আমি চ' এইটো সুপ্ৰিয়াটো নতুন ঘৰ আগতে যেতিয়া মই কি বহুত বছৰ হ'ল ন আহা জুৰি আৰু মই আহিছিলোঁ যে ওপৰত হ'ল HSত থাকোঁতে আহিছিলোঁ চাগে এতিয়া মানে সিহঁতৰ আছিল বেলেগ ঘৰ আছিলে এতিয়া আৰু একদম ভাল লাগে মানুহ আৰু ৰাজ মনত থাকে ওপৰতো বনাই আছে সিহঁতে আমি ওপৰত যেতিয়া ল'বি আকৌ আমি আহি ব্লগ বনাম হোম টুৰ দিম চাব যাম দেখাম আপোনালোকক আৰু মানে যি মই মেঘালয়ত সোমাই গৈছিলোঁ গাইজ আপোনালোকতো দেখালোৱে মই কি সোমাইছিলোঁ মই ভয় লাগি গৈছিলোঁ মোৰ মেঘালয়ত সোমাই কাৰণে একেবাৰে তাই ইমান দিনে অহা নাই কাৰণে মেঘালয়ত গুচি গৈছে দেউতাই ভিডিঅ'ত দেখাবলৈ দিব আৰু ক'ত যাই পাইছোঁ মই ইফালেদি আহিব লাগে মই সেনেকৈ ক'ব নহয় মই ভাবিলোঁ ইফালে গুচি যাওঁ আৰু বেছি মাথাটো ইউজ কৰি লৈছিলে ইউ ইউজ ইয়ৰ 100% আজি আমাৰ এনেকৈ আমাৰ লেকচাৰ শেষ নহ'ব আৰু গাইজ আমি এতিয়া ওপৰত আহিছোঁ সুপ্ৰিয়াহঁতৰ যোনটো ঘৰ বনাই আছে
তো আমি চালোঁ এইকেইটা ৰুম আছে বহুতকেইটা বনাইছে সিফালেও এতিয়া নেদেখাওঁ নেকি পিছত ভালকৈ দেখাম এতিয়া বেছি ভাল লাগিব আৰু এইটো মন্দিৰটো বিৰাট ধুনীয়া লাগিছে কিউট লাইটটো ধুনীয়া তো দেখা নাপাওঁ তোক বাহিৰত আৰু ঘৰৰ ভিতৰত দেখা পাম আৰু মানে তাইৰ ৰুমটো কি কৰিছে বিৰাট ডাঙৰকৈ বনাই লৈছে বদমাছ আছে না অঁ বৰ্তমান কাপোৰ আছে একো কথা নাই ডাঙৰকৈ বনাই লৈছে ৰুমটো বেলেগ বদমাছ আছে ন কিন্তু তোৰ বিজনেছটো তোৰ নামতে আছে লিখা তোক আৰু এইফালে ধুনীয়া একেবাৰে ভিউ এটা পাই থাকিব তাই এচি কি এচি লাগে ন আৰু কি লাগে আৰু এটা বস্তু তাইৰ কাৰণে ভাল হ'ল তই ৰাতি তোৰ ভোক লাগি আছে এটা বিচনা এইটো পাকঘৰ এইটো ক্ষীণ ৰূপ দেখা পাইছে ন এই ঘৰ লোৱাৰ 1 বছৰ পিছত শকত হৈ যাব তাই চালো এতিয়া আমি ওপৰত যাওঁ অলপমান মস্তি চস্তি কৰোঁ আৰু ফটো চটো দুখনমান উঠো লগ পাইছোঁ বহুত দিনৰ পিছত ধুনীয়া কিন্তু ভিউটো দেই সিহঁতৰ ভাল লাগে মেঘালয় এৰিয়াই পৰে ন তহঁতৰ মেঘালয় পৰে ন ভিতৰত অসম ন অলপমান গ'লে সিফালে মেঘালয় অঁ ঠিক আছে ব'ল বেলকনি বেলৰ কণী বৰ্তমান হাতত বহুত বস্তু আছে হা ওকে অ'কে আৰু বৰ্তমান বস্তু কাপোৰ ঘূৰি গৈছে গাইজ এইটো কিবা মন্দিৰ ন এইটো এইটো য়েছ নেপালী মন্দিৰ হয়তো নেপালী মন্দিৰ অঁ হয় নেপালী মন্দিৰ হয়তো পাহাৰ জাহাৰ চাই থাকিবা আৰু বা মানালী ভিউ ভিউৱে ভিউ একেবাৰে কলা ৰঙা বগা আকাশ চকুন লাগে চকুন 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 তথা মনত আছে না আমাৰ যে নাম দিছিলোঁ জুৰি তোৰ মোৰ কি নাম দিছিলোঁ হেৰি কিবা চুনু মুনু মই পাহৰি গৈছোঁ মোৰ নামটো চুনু আছিল নে কিবা এটা আছিল জুৰিক মাতিছিলোঁ তাই বোলে কিবা কাম আছে আজি নাহে এতিয়া ব্যস্ত ছোৱালী তো আমি এতিয়া অলপমান ফটো ফটো উঠো দুখনমান ইমান ধুনীয়া আপোনালোকে চাব পাৰে আগটো ইমান ধুনীয়া জেগাটো বিৰাট ঠাণ্ডা একদম ধুনীয়া মানে পিছে এইটো মোৰ জেগা ন তো সেইকাৰণে সেইটোৱে আৰু কি ক'ম আৰু জেগাটো যিহেতু মোৰ হয় তো ভালটো হ'বই ন গাইজ বাৰু চাব পাৰে ডিক্কিতে চলাই আছে গাড়ী ৰাধাক লগ পালে তাইকো বহাই লৈ যাম ৰাধা শুনিলে মই এটা কথা মনত পৰে কি তাই আৰু মই একেলগে বহিছিলোঁ মেট্ৰিকত হয় নেকি তাইৰ আগত মই এইটো কি কোৱা আজিলৈকে মোক এই কথাটো কোৱা নাই কিন্তু তোক মই কৈছিলোঁ পাহৰিব লাগে হয় হয় মই গম পোৱা নাই সঁচা চাব পাৰে ৰাস্তা ইমান ধুনীয়া আৰু অলপমান বেয়া নাপাব দে গাইজ মই ইমান ভাল নহয় ভিডিঅ' বনাওঁতে চ' আপোনালোকে এডজাষ্ট কৰি ল'ব অ'কে তাই কাৰোবাৰ বাচ্চা আনবাঢ়িছে ওচৰৰ ঘৰৰ হাই বাচ্চাটোক খুৱাই আছে তাই আনিব গৈছে মোক দেখাব বোলে শব্দ শুনিছে আপোনালোকে বেয়া বৰষুণ দিব চাগে মানে ইফালে এনেও বৰষুণটো বেছিয়ে হয় মেঘালয় ছাইডৰ যে আৰু ইয়াতে ভাত চাত খালোঁ মই কি ধুনীয়া মটন বনাইছে আণ্টিয়ে ৱা কি টেষ্টি ক'ব লাগেনে আৰু বেংগলী মটন মজা লাগি গৈছে খাই তাইৰ কাৰণে ৰখি আছোঁ পিছত অকণমান থাকিম আৰু 10-15 মিনিট ঘৰত যাম মই বৰষুণো দিব ন আমাৰ ফালে বৰষুণ দিছে বুলি দেউতাই ফোন কৰিছিল তো বেবীটো আহি পালে লৈ আহিলে সুপ্ৰিয়া ছাকচেছ হেল্ল' হেল্ল' মাতছে যা বাহাহি আমি ফটো উঠিম এতিয়া ফটো উঠিম চ' গাইজ এতিয়া যাব সময় হৈ গ'ল মোৰ বৰষুণ দি আছে অলপ অলপ হ'লেও পাৰিম একো নাই বেয়া লাগিছে নে তোমাৰ বেয়া লাগিছে নে তোৰ অলপ অলপ বেয়া লাগিছে কি অলপ অলপ বেছিকৈ ইছ সেইটো মোক ক'ব দিছিলে দীক্ষিতা মোৰ মুখখন ক'ত
আচ্ছা মই ইফালে আহিলে ভাল তো তাই মোক এটা ফাইল দিছে মানে সিহঁতৰ ফাইলৰ কোম্পানী ডাঙৰ কোম্পানী আচলতে কণ্টেক্ট কৰিব সুপ্ৰিয়া এণ্টাৰপ্ৰাইজ লতা কাটাৰ আছে তো তাই ফাইল দিছে আকৌ এবাৰ আহোঁতে দিছিল আগতে বল আমাৰ ঘৰত যাবি এতিয়া নাযাম তো যাম নাই এতিয়া নালাগেও এতিয়া নালাগে এতিয়া যাই মোক খুব চাইছে গাইজ কেনেকৈ ক'লে মোক চাইছেনে মোক খেদাই দিছে আহিব নিদিলে আগতে খেদাই দিলে চাইছে নাই দিয়া তাই গৈছিলোঁ দিন আগতেকে যাব লাগে ইমান ঠিক আছে এতিয়া মই যাম ঘৰত মানে ফাইলটো নাতিলে স্কুটিৰ ভিতৰত এতিয়া তাইক মই এটা পলিথিন আনিব দিছোঁ ইয়াতে লৈ যাম ওলাই কেনে ইফালে সোমাই কেনে ওলাই কেনে আৰ্মি বেছ হস্পিটেল হৈ যাম মই এতিয়া ঠিক আছে আহিছোঁ আজিলৈ বাই বাই এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বাই বাই ইয়াতে মানে অলপো ৰখিব জগা নাই এতিয়া মই গোটেই জিকিলোঁ ষ্টেজ জিকি কেনে কি কৰা যায় এতিয়া গাইছ একো গছৰ একো ফৰক পৰা নাই ইয়াতে বেয়া জিকিলোঁ দেৰিকা ইউ কেন চি গাইছ গোটেই ভিজি এনেকৈ মানে পানী ওলায় আৰু গাৰ পৰা গোটেই ভিজিলোঁ একেবাৰে গা ধোৱা নিচিনা হৈ গৈছে তো বাই 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 বাই